কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাক্সাৰ কণমানি ভাৰ্গৱ জ্যোতিক প্ৰদান কৰিলে স্কুটি। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বিটিআৰ চৰকাৰৰ ইএম গৌতম দাসে ভাৰ্গৱ জ্যোতিক প্ৰদান কৰিলে স্কুটি। বাক্সাৰ গোবৰ্ধনাৰ ৰাজ্যিক পৰ্যায়ৰ কণমানি টাইকোৱাণ্ডো খেলুৱৈ ভাৰ্গৱ জ্যোতি গৌৰক মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিলে স্কুটি। যোৱা ৫ জুলাইত বাক্সাৰ মছলপুৰত অনুষ্ঠিত এখন সভাত ভাৰ্গৱে মুখ্যমন্ত্ৰীগৰাকীক এখন স্কুটি বিচাৰি কৰিছিল অনুৰোধ। মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছিল বিটিচিৰ ইএম গৌতম দাসক। বুধবাৰে ইএম গৌতম দাসে বৰপেটা ৰোড বিজেপি কাৰ্যালয়ত গোবৰ্ধনাৰ খেলুৱৈগৰাকীক প্ৰদান কৰে স্কুটিখন। ভালে লাগিছে। কোনে দিছে স্কুটি? হিমন্ত মই খুজিছিলা তুমি? কি কৈছিলা? কৈছিলো যে মই এটা মোক স্কুটি দিব। স্কুলত যাব অসুবিধা হয়। আৰু মই কম্পিউটাৰটো অসুবিধা হয় সেইকাৰণে। তুমি টাইকাণ্ডো ক'ত খেলিবা? মই নেশ্যনেলত একবাৰ আৰু ষ্টেট লেভেলত 2বাৰ খেলিছোঁ। নামটো কি তোমাৰ? ভাৰ্গৱ জ্যোতি গৌৰ। যোৱা 5 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাস্কা জিলাৰ মছলপুৰত এক চৰকাৰী কাৰ্যসূচীলৈ আহিছিলে। মছলপুৰৰ চাৰ্কিট হাউচত বিভিন্ন দল সংগঠনক তেখেতে সাক্ষাৎ কৰিছিলে, বিভিন্ন দল সংগঠনৰ সমস্যালৈ আলোচনা কৰিছিলে। তেতিয়া আমাৰ মথনগুৰি সমষ্টিৰে ভোজপুৰী ছাত্ৰ সংগঠনৰ এজন যুৱক সন্তোষ গৌৰ সমাজকৰ্মী তেখেতে মুখ্যমন্ত্ৰীক লগ কৰিছিলে। তেখেতসকলৰ যি আবেদন জনাইছিলে ভোজপুৰী সংগঠনৰ পৰা, আৰু তেওঁ নিজেও ব্যক্তিগতভাৱে তেওঁৰ পুত্ৰ ভাৰ্গৱ গৌৰ আজি লগতে আছে আমাৰ। এই ভাৰ্গৱ গৌৰৰ মানে টাইকোৱাণ্ডোৰ এজন ভাল তেওঁ মানে ছাত্ৰ, ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ সুনাম অৰ্জন কৰিছে ভাৰ্গৱ গৌৰে। তেখেতৰ ঘৰ গোবৰ্ধনা, গতিকে গোবৰ্ধনাৰ পৰা টাইকোৱাণ্ডো ক্লাছ কৰিব লাগিলে সৰ্বগত আহিব লাগে। বিদ্যালয় আদৰ্শ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি আছে। সেই বিদ্যালয়খনৰ ঘৰৰ পৰা দূৰ। তো মুখ্যমন্ত্ৰী ডাঙৰীয়ে আবেদন কৰিছিলে যে ছাৰ মোৰ ল'ৰাজনৰ এনে অসুবিধা, বিদ্যালয় যাবলৈ টাইকোৱাণ্ডো ক্লাছত যাবলৈ বহুত দূৰ হয়। তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়ে সুধিছে তোমাক কি মানে লাগে, তুমি কি বিচাৰিছা? তেতিয়া সন্তোষ গৌৰে নিজৰ পুত্ৰৰ বাবে এখন স্কুটি বিচাৰিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা। ল'ৰা বিচাৰিছিলে, সন্তোষ গৌৰে কৈছিলে স্কুটি হ'লে ভালে, ল'ৰাজনেও কৈছিলে। তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ঠিক আছে মই এখন স্কুটিৰ ব্যৱস্থা কৰি দিম মোৰ পৰা। তো তেতিয়া মই যিহেতু মুখ্যমন্ত্ৰীৰ লগতে আছিলোঁ, তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে গৌতম তুমি এখন স্কুটিৰ ব্যৱস্থা কৰি দিয়া ভাৰ্গৱৰ কাৰণে, ইয়াৰ মূল্য মই প্ৰদান কৰি দিম। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি মহান অনুভৱ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক তাত যোনে গ'লে যি বিষয়লৈ গ'লেও তেওঁ লগে লগে তাৰ সমাধান সূত্ৰ দিয়ে, তাৰ এটা ধুনীয়া এটা সমাধান কৰি দিয়ে। গতিকে আমি উৎফুল্লিত মোৰ সমষ্টিৰ এই ভাৰ্গৱ জ্যোতি গৌৰ নামৰ এই ছাত্ৰজন, শিশু ছাত্ৰজন বা এই যুৱকজনৰ কাৰণে, কিশোৰজনৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি স্কুটিৰ এখন ব্যৱস্থা কৰি দিলে,